Hello viewers, welcome to my YouTube channel Daily Information. So আপোনালোকে কেইদিন ধৰি এটা কমেন্ট বেছিকৈ কৰি আছে যে ইন্টাৰ্নশিপ কি আমি ইন্টাৰ্নশিপ কোড কেনেদৰে কৰিব পাৰিম বা ইন্টাৰ্নশিপ নকৰিলে কিবা হ'ব নেকি বা ইন্টাৰ্নশিপ কম্পালসাৰী নেকি আৰু কিছুমানে সুধি আছে যে ইন্টাৰ্নশিপ কৰিব গ'লে টকা কিমান খৰচ হ'ব বা আমি কোড কৰিব পাৰোঁ তো সেইবোৰ ডিটেইলছ লৈ আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য তো ভিডিঅ'টো শেষলৈ চাই থাকিবা প্ৰথম কথা ইন্টাৰ্নশিপ কোনসকলে কৰিব লাগে প্ৰথম যিসকলে 3rd চেমৰ ষ্টুডেণ্ট লগতে 5th চেমৰ ষ্টুডেণ্ট তোমালোকে কৰিব লাগিব সেমিষ্টাৰ ফাইনেল এক্সামৰ পিছত ইন্টাৰ্নশিপ তো ইন্টাৰ্নশিপ তোমালোকৰ কম্পালসাৰী নেকি হয় এটা কৰিব লাগে নহলে যদি তিনিটা কৰিব দিয়া তথাপিও আমাৰ যেনেকুৱা হ'ল যে বৰ্তমান আমি 3rd চেমত নকৰিলো 4th চেমত নহলে 5th চেমত কৰিম তো কমসে কম এটা নহয় দুটা কৰিবই লাগে তাৰ পিছত কিছুমানক তিনিটা কৰিব দিয়ে বা তোমালোকে তিনিটা চান্স পাবা তিনিটাৰ ভিতৰত এটা দুটা হলেও কৰিব লাগিব তো 3rd চেমত বৰ্তমান কৰা তাৰ পিছত আৰু 4th চেমত বা 5th চেমত কৰিব পাৰিবা এতিয়া কথা হ'ল নকৰিলে কিবা প্ৰবলেম হ'ব নেকি বা এইটো কিয় কৰিব লাগে সেইটো যদিও কিছুমান ক্ষেত্ৰত কম্পালসাৰী নহয় তথাপিও এইটো লাগে কিছুমানৰ আকৌ সুধিবা যে এইটো আমি কোম্পানীত বা কিবা জব পাৰ পিছত লাগিব নেকি হয় কিছুমানত লাগে কিছুমানত নালাগে এতিয়া কথা হ'ল কোড কৰিব পাৰিবা তোমালোকে 3rd চেম আৰু 5th চেমৰ ষ্টুডেণ্ট বৰ্তমান কলেজৰ পৰা হয়তো ফৰ্ম দিছে যে এইটো জমা দিবা তো কোড কৰিব পাৰা নিজৰ ইচ্ছামতে কৰিব পাৰা য'ত ওচৰত হয় তাতে কৰিব পাৰিবা তো কৰিব যাবা তাৰ আগতে পাৰমিশন ল'ব লাগিব ধৰা কিবা এটা কোম্পানীত কৰিবা এতিয়া অইল ইণ্ডিয়া দুলিয়াজানত কৰিব পাৰা তো তাতে কৰিবলৈ যোৱাৰ আগতে তুমি পাৰমিশন ল'ব লাগিব সেই ঠাইত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগিব যে সেইটো ঠাইত আমি কৰিব পাৰিম নে নাই বা তোমালোকক পাৰমিশন দিব নে নাই যদি পাৰমিশন দিয়ে তেতিয়াহ'লে ফৰ্মত লিখি কলেজত সাবমিট কৰিবা তো কলেজৰ পৰা আকৌ সেইটো অৰ্ডাৰ কপি ওলাই লিখি মেলি সেই তোমাৰ যেনেকুৱা ধৰা যদি এতিয়া দুলিয়াজানত কৰি আছা অইল ইণ্ডিয়া দুলিয়াজান তাতে সাবমিট কৰিব তেতিয়াহে তোমালোকে গ'লে তাতে তোমালোকক একসেপ্ট কৰিব এতিয়া অইল ইণ্ডিয়াত কৰিব পাৰা তাৰপিছত কিছুমানে গুৱাহাটীত কৰিব MSMEত আছে আৰু নহ'লে কিছুমানে ৰেলৱেত কৰিব তোমালোকে যিকোনো ধৰণৰ ইঞ্জিনিয়াৰ থকা যি সাৰ্টিফিকেট দিয়াৰ এক্সপিৰিয়েঞ্চ থকা সাৰ্টিফিকেট অধিকাৰ আছে তেনেকুৱা কৰ্তৃপক্ষত য'তে নহয় ততে কৰিব পাৰা য'ত ওচৰত হ'ব তাতেই কৰিব পাৰিবা এতিয়া পইচা কিমান ল'ব কিছুমানে সুধি আছিলা যে এডমিশ্যন হওঁতে কিছুমানে পইচা লয় কিছুমানত হয়তো বেছি এটা নলয় আৰু কিছুমানে যদি যোগাযোগ আছে তোমাক ফ্ৰীও কৰি দিব পাৰে তেতিয়া গুৱাহাটীত কৰিব পালে টকা অলপ ল'বয়ে তাৰপিছত দুলিয়াজানত কৰিব পাৰা তাতেও যোগাযোগ কৰিবা যদি সিহঁতে বিচাৰে দিব লাগিব আৰু সিহঁতে যদি পাৰমিশন দিয়ে তেতিয়াহে কৰিব পাৰিবা তো এইখিনি হ'ল কোড কৰিব পাৰিবা কিমান খৰচ হ'ব বহুতো সুধি আছিলা তো খৰচ নিজৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া তোমাৰ হোম ডিষ্ট্ৰিক্ট বা য'ত আছে তাতে যদি আছে চিভিলতো এভেইলেবল য'তে মানে তাতেই কৰিব পাৰিবা কাৰণ যদি ৰাস্তাৰ কাম চলি আছে তাতেও কৰিব পাৰিবা তো তোমালোকে সেইখিনি যোগাযোগ কৰিবা নিজৰ ইচ্ছাত কৰিব পাৰিবা কিছুমানে আৰু বহুত ধৰণৰ কোৱেশ্চন কৰিছিলা যে সেইবোৰ নহয় তোমালোকে নিজে পাৰমিশন ল'ব লাগিব যে তোমালোকক দিবনে নাই পাৰমিশন তাৰপিছত কলেজত সাবমিট কৰিবা তোমাক কলেজৰ পৰা তাতে অৰ্ডাৰ কপি ওলাই তোমাক ট্ৰান্সফাৰ কৰি দিব এইটো ষ্টুডেণ্টক আপোনাৰ তাত ইণ্টাৰ্ণশ্বিপ কৰাৰ কাৰণে আমি পঠ কৰিছোঁ তেতিয়াহে তুমি যোগদান কৰিব পাৰিবা তো আৰু বহুত কিবা আছিলে ইণ্টাৰ্ণশ্বিপৰ ওপৰত তো ইণ্টাৰ্ণশ্বিপ কি হয় সেইবোৰো কিছুমানে নাজানে হয়তো তো ছেমিষ্টাৰ এক্সাম শেষ হোৱাৰ পিছত তোমালোকে এক ধৰণৰ ট্ৰেইনিং চিষ্টেম মানে তোমালোকৰ দ্বাৰা মেচিন পাতি বা বহুত কিবা দেখুৱাব প্ৰেক্টিকেলি কিবা দেখুৱাব এক্সপিৰিয়েঞ্চ যাতে তোমালোকৰ এক্সট্ৰা এটা হয় কলেজত যিখিনি শিকায় তাৰ উপৰিও সেইকাৰণে আমি ট্ৰেইনিং চিষ্টেম এটা কৰিব লাগে সেইটোৱে থুলমূলত ইণ্টাৰ্ণশ্বিপ বুলি কোৱা হয় তো তোমালোকে ছাবমিট কৰা কোড কৰিব পাৰা সেইটো তোমালোকে সুধিবা মই এটা কথাতে ডাইৰেক্ট কৰোঁ য'ত চাৰ্টিফিকেট দিয়াৰ উপযুক্ত মানুহ আছে বা ইঞ্জিনিয়াৰ আছে তাতেই কৰিব পাৰা তো আজিলৈ ইমানে আৰু যদি কিবা জানিবলগীয়া থাকে নিশ্চয় কমেণ্ট কৰিবা মই জনাৰ কাৰণে চেষ্টা কৰিম থেংক ইউ